হৰি বল কালিৰ পৰা আহিয়ে ফাৰ্ষ্ট টাইম পাইছোঁ আমাৰ চেনেহৰ বুকুৰ আপোন উৰুকা তো আমাৰ গাঁৱত উৰুকা কেনেকৈ পালন কৰোঁ বা আমি সকলোৱে উৰুকা কেনেকৈ উৎসৱ উৰুকা আমাৰ যিটো চেনেহৰ বাপতিসাহোন বিহু মাঘৰ বিহুটো আমি কেনেকৈ পালন কৰোঁ আপোনালোকক এই ভিডিঅ'টোত দেখাম তো যিসকলে আপোনালোকে আমাৰ মানে মোৰ আপোনালোকৰে বুলি কওঁ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাইক কৰিব তেতিয়াহ'লে যাওঁ বলক আমাৰ উৰুকাৰ হলিত কি হৈছে চাওঁ আও এবার ধুন কিবা বেলেগে পুরা একদম ফোকাসিং লাইট টাইট লাগাই দিছে চলিকেইটাই আই বাপরে বাও সমুদ্র ভিডিও কৰি আছে ইউটিউবত বেৰিব চাগে মেজিটো দিনক দিনে সৰু হৈ যায় যে আই লাম্বা হৈছে কিন্তু সৰু হৈ যায় আছে সময়ো নাপায় না এনেকৈ আমাৰ এই গাঁৱৰে সঞ্জিত দ্বাৰা ভিতৰত অলপ সময় ডেন্স চাই তাৰপিছত বজেনাৰ ফোন আহিল তাহোঁ বোলে আপোনাৰ হেৰি পাইছে কি বুলি কয় কি এইটো বৰপেটাৰ আগত এখনি কি বনাইছে বঙাইগাঁও পাইছে তাৰ কাৰণে আম্বা যাব লগা হ'ল গতিকে বাকীখিনি আপোনালোকৰ ভিডিঅ'টো মই ডাইৰেক্ট আপোনালোকক ৰাতিপুৱাৰ ভিডিঅ' দি দিছোঁ চাওক কেনেকুৱা হৈছে ভিডিঅ'বিলাক তো এনেকৈ জ্বলি উঠিল আমাৰ মেজি টিংৰে উই খায়ো নাই চলিকেইটা চব মানে ৰাতি অকলৈ মানে হেৰি কৰি চব গুচি গ'ল এতিয়া আমাৰ মানুহ বহুত আহিবাই আছে শেষে হয় নেকি আজিকালি দিনক দিনে এটা বস্তু আমাৰ বিশেষকৈ নামনি অসমৰ যিবিলাক পুঁজি বনায় পুঁজিবিলাক দিনক দিনে সৰু হৈ গৈ আছে কাৰণ নামনি অসমৰ ল'ৰাবিলাক প্ৰত্যেকে গুৱাহাটীত কাম কৰিব যে কিবা যে ঘৰত মানে ঘৰ নচলা হয় না আজিকালি সেইকাৰণে সেনেকুৱা অৱস্থা কোনো টানা মানুহ নাই কিন্তু উজনি অসমত অন্য যিকোনো হ'লেও বিহুটিক মানে আদৰি মানে ৰখাৰ কাৰণে বিহুটিক জীয়াই ৰখাৰ কাৰণে বহুত চেষ্টা কৰে এইবিলাক ল'ৰা এতিয়া আহিছে এইবিলাক ল'ৰা এতিয়া আহিছে চশমা তচমা পিন্ধি যেন আহিছে ক'ৰবাত পাৰ্টি খাবলৈ সেনেকুৱা টাইপত আহে যিয়ে নহওক ভোগালী বিহু মোৰ আটাইতকৈ প্ৰিয় আটাইতকৈ ভাল লগা ভোগালী বিহুৰ সেয়ৰ মাজতে কৈছোঁ এই আপোনাৰ এই মেজি জ্বলা আকাশ মেজিটো উৰুকা ৰাতি থাকে উৰুকা ৰাতিৰ দিনা একবাৰ আমি এই মানুহ আমি ঘৰ দাঙি মানে এই পথৰ ঘৰ পৰ্যন্ত আনি সেই কৰি দিছোঁ বিচাৰো খাইছোঁ বহুত খাইছোঁ বেৰা চেৰা পুৰি চুৰি বহুত বিচাৰ খালোঁ তথাপিতো চলি আছে আৰু তো এটা ফটো ল'ম ফটো লগাব লাগে বোলে সকলোৰে ভাল হওক ফটোটো হৈছিলে নাই বহুত প্ৰগ্ৰেম থাকে ইয়াৰ পাছত আমাৰ আজিৰ খেলা হ'ব কিবা হ'ব বহুত কিবা আনি হ'ব আৰু ইয়াৰ পাছত নাম প্ৰসংগ হ'ব আমাৰ ইয়াতে বন্নি মাৰা হুই টিংৰে হুই যা কি আৱাজ নাই চোচে নাই গৈছো এই মাঘ বিহুৰ উৎপত্তি কেনেকুৱা মাঘ বিহুৰ আপোনাৰ যিটো হিষ্ট্ৰী সেই হিচাপত কি ক'ব আচলতে মাঘ বিহুৰ যিটো হিষ্ট্ৰী এই হিষ্ট্ৰী বুলি আচলতে আমি সিমানখিনি নাজানো তথাপি আমাৰ জ্ঞানে যিটো ঢুকি পাইছে সেইখিনিহে ক'ব চেষ্টা কৰিছোঁ যে মাঘ বিহুটো আচলতে এইটো আমাৰ মকৰ সংক্ৰান্তি বুলি কোৱা হয় মকৰ সংক্ৰান্তি বুলি কোৱাৰ লগে লগে ইয়াৰ কথাটো হ'ল কি যে আজিৰ পৰা আমাৰ যিটো শ্ৰী সূৰ্য দেৱতা এই সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰে বা অধিষ্ঠিত কৰে আৰু সেইটোৰ মূল কাৰণে হ'ল এইটো মকৰ সংক্ৰান্তি বুলি কয় এতিয়া আমি যিটো ধৰ্ম পুঁজি বা ভেলাঘৰ বা আমি অগ্নি দেৱতাক যিটো সেৱা কৰোঁ তিল মাহ চাউল এইবিলাকেদি আমি যিকোনো অনুষ্ঠানত কিছুমান আমি দ্ৰব্য দিওঁ ভগৱানক পোৱাৰ কাৰণে বা ভগৱানৰ এটা আশীৰ্বাদ লোৱাৰ কাৰণে আমি মানৱে এতিয়া ধূপ দীপ নৈবেদ্য দি যেনেকৈ আমি সেৱা সন্মান কৰোঁ ঠিক আমাৰ এই অগ্নিদেৱতাকো আমাৰ যিটো কৃষিজাতীয় সামগ্ৰী সেই কৃষিজাতীয় সামগ্ৰীৰ জৰিয়তে আমি তেওঁৰ নামত তেওঁক আমি এইটো এটা দাহন কৰা মানে তেওঁক আমি এটা সন্তুষ্টিৰ কাৰণে খাদ্য দিলোঁ বা আমি স্তুতি কৰাৰ কাৰণে এটা দ্ৰব্য দিলোঁ
ঠিক এই দ্ৰব্যটো দিয়াৰ জৰিয়তে হ'ল কি আমি সকলো ৰাইজে বা গোটেই মানৱ জাতিয়ে এই পুঁজি জ্বলাই আমি এটা আশীৰ্বাদ লওঁ যাতে আমাৰ এই ৰাইজৰ মাজত বা আমাৰ মানৱৰ মাজত যাতে কোনো ধৰণৰ অপায় অমংগল নহয় পাপবিলাক বা দুষ্কৃতি কাৰ্যবিলাক যাতে এই অগ্নি দেৱতাই পুৰি চাৰখাৰ কৰে আৰু যিবিলাক আমাৰ সৎজাতীয় কৰ্ম বা সৎকৰ্ম এইবিলাকক যাতে ঢাকনি দি থাকে অৰ্থাৎ এইবিলাকৰ যাতে কোনো ধৰণৰ অমংগল নহয় এই অগ্নি দেৱতাৰ তাপত বা শক্তিত ইয়াৰ পিছত আপোনাৰ বিহুৰ লাড়ু মায়ে বনোৱা পিঠা এই নাৰিকলৰ পিঠা আমি তিলৰ পিঠা খাই ভাল নাপাওঁ নাৰিকলৰ পিঠা খাবলৈ ওলাইছোঁ বিহুৰ আৰম্ভ প্ৰথম বমাহীৰ দিনা ইয়াৰ পিছত আপোনাৰ আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে মানে প্ৰত্যেক মানুহে ঘৰে ঘৰে কাবাই নাৰিকল কাবাই বুট কাবাই প্ৰসাদ এনেকৈ দিয়ে এইখিনি নি আমাৰ মুখ্য নামঘৰ যিটো মূল নামঘৰ তাতে আগবঢ়াই আমাৰ আজিৰ নাম প্ৰসংগ কৰে বিহু বুলি গাড়ীখন বাহিৰতে আছে এই মানুহে হৈ গ'ল এতিয়া বহুত মানুহে হৈ গ'ল বিহু বুলি নাম প্ৰসংগবোৰ উল্লেখ কৰে চাই থাকিব তাৰপাছত এই মাজত দিলে মাজতে দিছোঁ তাৰপাছত ঠগিলে পাছত লৈ যাই দিব মই এইটো খুলি দিছোঁ এনেকৈ ধূপ ধূনা জ্বলাই নাম প্ৰসংগ কৰি যাতে মানুহৰ জীৱন ভাল হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই অগ্নিদেৱৰ ওচৰত প্ৰাৰ্থনা জনাই কি কৰিব গ'ল এনেকৈ আপোনাৰ তাৰপাছত এনেকৈ প্ৰত্যেকে শৰাইবিলাক নামঘৰত দিয়ে আৰু যোনে যি পাৰে কাৰোবাই নাৰিকল দিয়ে কাৰোবাই ধৰক বুট দিয়ে কাৰোবাই বুট দিয়ে কিবা যোনে যি পাৰে আৰু এইডাল দেখছি না এইডাল হৈছে মেজিৰ পৰা আনা আপোনাৰ কি বোলে বাঁহ আমাৰ যিবিলাক তুলি নিয়ে এই মেজিৰ বাঁহেদি বোলে এই নাৰিকলে হওক বা তামোলে হওক বা আপোনাৰ য'তে কি হওক কুবলি আপোনাৰ এই তামোল চামোল কুবলিত বোলে লাগতি পৰে এইটো এটা মানুহৰ বিশ্বাস মানে তামোলে হওক বা নাৰিকলত য'তেই কোবক মেজিৰ ভিতৰত থকা বাহিৰে যদি কোবাই তেতিয়াহ'লে সেই তামোল নাৰিকলৰ বোলে যিবিলাক ধৰক আমাৰ 10টা লাগব আছিল মানে 20টা লাগব সেনেকুৱা এটা বিশ্বাস আছে আমাৰ পৰম্পৰা আমাৰ ইয়াতে আছে বেলেগত আছে নে ক'ব নোৱাৰোঁ মই তো ইয়াৰ পাছত বহুত কিবা কানি আমাৰ অনুষ্ঠান থাকে কিন্তু আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিম তো আজিলৈকে ভিডিঅ'টো ইমানে তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মানালীৰ ভিডিঅ' কিছুমান দিব আছোঁ দিল্লীৰ ভিডিঅ' দিব আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়ালৈকে সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।